বন্ধুসকল নমস্কাৰ। ইতিমধ্যে আপোনালোকে মোৰ যিবিলাক কমেডি ভিডিঅ' বা মোৰ যিখিনি কৌতুক সেইখিনি আপোনালোকে উপভোগ কৰিছে। আজি আমি নতুন এটি সোৱাদ ল'বলৈ চেষ্টা কৰোঁ। আমাৰ ওচৰতে এগৰাকী আইতা আছে। আইতাগৰাকীয়ে কিদৰে পুথি পঢ়ে বা কিদৰে নাম গায় সেইখিনি মই আপোনালোকক কৰি দেখাবলৈ ওলাইছোঁ। আৰু নাম গোৱাৰ মাজে মাজে আইতাই কিদৰে বেলেগ বেলেগ কথাও পাতি থাকে বা বেলেগ মহিলাৰ লগত বেলেগ বেলেগ কথাও পাতে, সেইখিনি মই আপোনালোকক কৰিবলৈ দেখুৱাবলৈ ওলাইছোঁ। আৰু আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে প্ৰতিদিনে আপোনালোকে নতুন নতুন কৌতুকৰ সোৱাদ আপোনালোকে উপভোগ কৰিবলৈ পায়। আমাৰ আইতাজনী কেনেকৈ নাম গায়। আইতাই নাম গায়। কিমতে ভকত আপি আই পানী গিলাচ নৈ বিয়াই কিমতে ভকতি কৰিব তোমাত হৰি 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 আপি পানী গিলাচ নেদিলে গলটো খুলি গেছি জানাই আমাৰ বোৱাৰীৰ কথা কিনো কম জানিছে। কিবা চেল্ফ হেল্প গ্ৰুপ নে কি খুলছি সেইগিলা খুলি পেলাই দিনটো মিটিং চলটো মোৰ লগত এৰি থৈ যায়। চলটো হাগাৰ পাই মুতিয়াক লাগি গোটাই কানি কাপোৰ ধোৱাওঁতে মোৰ জন্ম মচা গেছি জানিছে। যিয়ে নহওক তাকে মই কৃষ্ণৰ আগত মই সেৱা কৰোঁ। কৃষ্ণ প্ৰভু সোনকালে মাৰি লৈ যাবা। কিমতে ভকতি কৰিব তোমাত হৰি কিনো কম জানিছে। সিদিনাখনে দিনে ৰঙে আছিল মোৰ কাৰণে কেইটামান মিঠে আনিলে শুনছে বৰি এটাও দিলে মোক মাই কিনো কম। বন্ধুসকল, এয়া আছিল আইতাজনীয়ে কিদৰে নাম গায় আৰু নামৰ মাজে মাজে কিছুমান ঘৰুৱা কথা কৈ থাকে, তাকে মই আপোনালোকৰ আগত কৰি দেখুৱালোঁ। ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব বন্ধুসকল।